হে নারায়ণ, হে নারায়ণ, কিনো অবতার। বৰ্তমানেও শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউত বান পৰিস্থিতি একেবাৰে শেষ হৈ যোৱা নাই। বানাত্তৰ মাজত যি হাহাকাৰ, এতিয়াও আচলতে নিজে নেদেখিলে স্বচক্ষে প্ৰত্যক্ষ নকৰিলে আচলতে অনুভৱ কৰিব নোৱাৰে কিমান এক মৰ্ম বেদনা লৈ আচলতে এইসকল ব্যক্তি জীয়াই আছে। বিশেষকৈ নাজিয়া, আজি আমি কিছু অংশ গৈছিলোঁ, অত্যাধিকভাৱে প্লাবিত হোৱা নাজিয়াৰ বৰতলৰ কাষতে থকা কিছু অংশ খনিকৰ গাঁও, লগতে আমাৰ বাঁহগড় এই অঞ্চলকেইটালৈ আমি আজি গৈছিলোঁ। তাত গৈ আচলতে যি অবৰ্ণনীয় পৰিৱেশ দেখিলোঁ, অতিকৈ মৰ্মাহত হৈছোঁ। একো নাই, এঘৰ এঘৰ মানুহৰ সকলো শেষ হৈ গৈছে, কেৱল মানুহকেইজন জীয়াই আছে। একদম শূন্য হৈ গৈছে, এখন এখন ঘৰ শূন্য হৈ গৈছে। খাবলৈ কিবা পাইছে নাই পাই সেইটো ডাঙৰ কথা নহয়, কিন্তু ঘৰখন যে একেবাৰে শেষ হৈ গৈছে এইটো একেবাৰে খাটাং। আমি সাধ্য অনুসাৰে ৰাইজৰ যি সহযোগিতাৰে যি পাৰিছোঁ আজি দিবলৈ আমি চেষ্টা কৰিছোঁ। যোৱাকালি পৰহি বিভিন্নজন শহীদ মোৰ বন্ধুৱে যথেষ্ট পৰিমাণে সহায় সহযোগিতা কৰিছে, আৰু সেই সহায় সহযোগিতাৰে আচলতে আমি ৰাইজৰ মাজলৈ গৈছোঁ। নিজেও 2-4 টকা পাৰোঁ যদি সহায় সহযোগ কৰিছোঁ, যি পাৰোঁ আৰ্তজনক দিবৰ কাৰণে চেষ্টা কৰিছোঁ, পানী অকণমান দিবৰ কাৰণে চেষ্টা কৰিছোঁ, চাউল দাইল আলু কেইটামান দিবৰ কাৰণে চেষ্টা কৰিছোঁ, অন্ততঃ এসাঁজ ভাত তেওঁলোকৰ মুখত দিবৰ কাৰণে চেষ্টা কৰিছোঁ। বহুত জেগা এনেকুৱা আছে আচলতে কোনো ধৰণৰ বিশেষ সাহায্য পোৱাগৈ নাই। চৰকাৰীভাৱে 2-এটা সৰু কিবা কিবি গৈছে যদিও, বা অন্যান্য যিসকলে বান সাহায্য লৈ আহিছে, দূৰৰ পৰা তেওঁলোক আহিছে, সেইসকলে কিন্তু সেই বিশেষ ব্যক্তিসকল যিসকল অত্যাধিকভাৱে আচলতে আক্ৰান্ত হৈ আছে সেই তেখেতসকলৰ ওচৰ পাবগৈ পৰা নাই। কাৰণ তেখেতসকলৰ ওচৰলৈ যাবলৈ যি জনসংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ আছে। তেনেকুৱা কিছুমান জেগা আছে য'ত প্ৰকৃতপক্ষে মানুহে বহু বেছি কষ্টত জীয়াই আছে। আমি আজি কিছু অংশ গ'লোঁ, তাত পানীটো কমিছে যদিও মানুহ ঘৰত সোমাব পৰা নাই। এক অবৰ্ণনীয় পৰিস্থিতি। আপুনি প্ৰত্যেক ঘৰৰ চোতাল, ঘৰ, ৰাস্তা কোনোফালে বাকী নাই, সকলো বস্তু উলিয়াই মানে তেওঁলোকে একো এটা বস্তু বাচি থকা নাই, এযোৰ কাপোৰ বাচি থকা নাই। বহুত বেছি দুখ লাগিছে। আজি আমি কাপোৰ লৈ গৈছিলোঁ, খোৱাৰ সামগ্ৰী লৈ গৈছিলোঁ, কাপোৰ থপিয়া থপি হৈছে, পিন্ধিবলৈ কাপোৰ নাই। এখন মানে গামোচা পিন্ধি দৌৰি দৌৰি আহি কৈছে যে আমাক এটা হাফ পেণ্ট হ'লেও দিয়ক, আমাক এটা স্পৰ্টিং এটা হ'লেও দিয়ক, যি আছে তাকে দিয়ক, নতুন পুৰণা বুলি কথা নাই, যেনেকৈ যিয়ে পায় লৈছে। আচলতে দেখি খুব বেয়া লাগিছে। বিভিন্নজনে বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন স্থানৰ পৰা আহি পেলাই বান সাহায্য দিছে, কিন্তু তথাপি পৰ্যাপ্ত নহয়। কাৰণ কিমান দিব? এদিনৰ এসাঁজ দিব। এদিনত এজন মানুহে 3 সাঁজকৈ খায়, নেলাগে 3 সাঁজ খাব, 2 সাঁজ খাবলৈও কিন্তু আচলতে অসুবিধা হৈছে। তেনে এটা পৰিৱেশ। আমি এই ধাৰাটো আচলতে কণ্টিনিউৱাছ ৰাখিব বিচাৰোঁ। অহাকালিও আমি বিহুবৰ চন্তকলৈ আমি যাম। তাৰ পৰিৱেশ পৰিস্থিতি সঁচাকৈ অত্যন্ত বেয়া। তাৰ কাৰণে ইতিমধ্যে যথেষ্টখিনি আমি কাপোৰ যোগাৰ কৰিছোঁ। কাইলৈও আমাক বহু পৰিমাণে কাপোৰ দিব। নাজিয়া নগৰ সমিতি সংগ্ৰামী সেনা সতীৰ্থসকলে নাজিয়াটো বহু পৰিমাণে যোগাৰ কৰিছে। পানী, কাপোৰ আৰু অন্যান্য খাদ্য সামগ্ৰী লৈ কাইলৈ আমি চন্তক বিহুবৰলৈ যাম, তাৰ ৰাইজৰ দুখৰ সমভাৱী হ'বলৈ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে পুনৰবাৰ আহ্বান জনাইছোঁ, আচলতে যদি পাৰে আপোনালোকে সহযোগিতা কৰক। যিসকল এই 3-4খন জিলাৰ আঁতৰত আছে, আমাৰ এই অঞ্চলৰ ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি আপোনালোকৰ সমবেদনা আছে। আপোনালোকে নিশ্চিতভাৱে সহায় কৰক। আৰ্থিকভাৱেও 2 টকাও যদি পাৰে নহয়, আজিৰ তাৰিখত বহুত, আমি কিবা এটা লৈ যাব পাৰোঁ, মমবাতি এডাল হ'ল আমি লৈ যাব পাৰোঁ, জুই চলা এটা লৈ যাব পাৰোঁ, নিমখৰ পেকেট এটা লৈ যাব পাৰোঁ। ইমানেই হাহাকাৰ হৈছে, আপুনি একো নাই খাবলৈ, একো নাই। পানীৰ কাৰণে মানুহে পানী এটা বটল দিয়ককে যে দৌৰ মাৰি আহে নহয়, তাতকৈ দুখ লগা কথা আচলতে একো থাকিব নোৱাৰে। গতিকে মোৰ প্ৰতিজন শহীদ বন্ধুলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, আপোনালোকে সাধ্য অনুসৰি যি যেনেকৈ পাৰে আচলতে সহায় সহযোগ কৰক। আমি অন্ততঃ আপোনালোকৰ সহযোগিতাৰে ৰাইজৰ মাজলৈ গৈ অকণমান যদি এদিনৰ এসাঁজ আমি যোগাৰ দিব পাৰোঁ, একোজন ব্যক্তিক, আজি আমি 100জনৰ ওপৰত ব্যক্তিক আচলতে আমি বা পৰিয়ালক আমি খাদ্য বস্তু দিছোঁ। কালিলৈ আমি চিন্তা কৰিছোঁ আমি 100 ঘৰৰ ওপৰত যাতে আমি কেনেকৈ দিব পাৰোঁ। গতিকে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ।
শত গাই হৰি নাম জন। আমি আজি পুনৰ আগবাঢ়িছোঁ বানপীড়িতৰ অকণমান সাহায্যৰ বাবে। এয়া বিভিন্ন ধৰণৰ কাপোৰ, অকল এয়াই কাপোৰ নহয়, আৰু 2-3 ঠাইত কাপোৰ আমাৰ ষ্টক হৈ আছে। তেলপানীত কাপোৰ ষ্টক হৈছে আৰু আমাৰ খামন গাঁৱতো ষ্টক হৈছে। তাৰ উপৰি আমি বিভিন্ন ধৰণৰ চাউলৰ পেকেজিং ইয়াত কৰি লৈছোঁ। যোৱাকালি আমি দিওঁতে কিছু অসুবিধা হৈছিল, গতিকে আজি আমি ইয়াতে এনেকৈ ধৰণে গোটেই ল'ৰাখিনি লাগি আছে। তেলপানীৰ পৰা বহুতখিনি ল'ৰা আহিছিলে, সিহঁতিকেইটা ইতিমধ্যে গৈছেগৈ। আৰু বাকী তাতো বিভিন্ন ধৰণে এখন গাড়ী সাজু কৰি ৰাখিছে। পানী ব্যৱস্থা, এতিয়া দাইলবোৰ পেকিং কৰিছে, চব পেকেজিং কৰি নিম। শাক পাচলিও যিমান পাৰোঁ আমি ল'বলৈ চেষ্টা কৰিছোঁ। আজি বাঁহগৰা ফালে যাম, গতিকে এনেদৰে আচলতে আমি আগবাঢ়ি গৈ আছোঁ। আৰু আমাক সহযোগিতা আগবঢ়োৱাৰ প্ৰত্যেকজনকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।